নমস্কাৰ বন্ধুসকল, আপোনালোকে থাম্বনেইলখন চাই গম পাইছেই নিশ্চয়। গৈ আছোঁ বৰপেটাৰ পৰা গুৱাহাটীলৈ বিশ্ববিদ্যালয় গঢ়াৰ কাৰণে যি প্ৰস্তুতি তাত অংশগ্ৰহণ কৰিবলৈ। আৰু ভিডিঅ'টো যেন সকলোৱে শেষলৈকে চায়। ৰাতিপুৱাই আমি ওলাই দিলোঁ। যোৱাকালি ৰাতি ভিডিঅ' কৰিবলৈ নহ'ল। হোটেলত পাই কিনে ডাইৰেক্ট শুয়ে দিলোঁ খাই বৈ। আৰু আজি ৰাতিপুৱাৰ পৰা ওলাইছোঁ ফাৰ্ষ্ট ডে প্ৰেক্টিছৰ কাৰণে। তো আজি আমাৰ প্ৰেক্টিছ দিনটো হ'ব। তাৰ কাৰণে এতিয়া আমি গৈ আছোঁ সৰুসজাই ষ্টেডিয়াম। আৰু ভালকৈ জানিবলৈ শেষলৈকে চাই থাকক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব দেই। আৰু ফাইনেলি আমি সৰুসজাই ষ্টেডিয়াম পালোঁ আৰু বাছৰ পৰা নামিলোঁ মাত্ৰকৈ। আৰু দেখিছে নহয় কিমান বিহুৱা বিহুৱতী আহি আছে এনেকৈ বাছত। আৰু বহুতকে লগ পাম, বহুত ভাল লাগিব। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব দেই। এয়া আমি ভিতৰত সোমালোঁ আৰু এনেকৈ অকণমান বহি আছিলোঁ দেই। প্ৰথম দিন যিহেতুকে কি হ'ব কি নহ'ব ভয়ো লাগি আছিলে। তো চাই থাকক। বন্ধুসকল, এয়া দেখিছেই নহয় আমাৰ প্ৰেক্টিছ কৰি কৰি সন্ধিয়াই হ'ল। আৰু এতিয়া অকণমান ছোৱালীখিনি ৰেষ্ট, কাৰণ ল'ৰাখিনি প্ৰেক্টিছ হ'ব এতিয়া অকণমান। তো সেইকাৰণে আমি ছোৱালীখিনি অকণমান ৰেষ্ট পালোঁ। আৰু ভিডিঅ'টো শেষলৈকে চাই থাকক।